আমেৰিকাৰ ওকলাহোমা চহৰৰ ডাউনটাউনত বাস কৰা ষ্টুৱাৰ্ট মেকডেনিয়েল এজন খুব ডাঙৰ ব্যৱসায়ী আছিল। গোটেই চহৰজুৰি তেওঁৰ কেইবাখনো মাৰ্কেটিং ফাৰ্ম আছিল। এদিন অফিচলৈ যোৱাৰ সময়ত এটি অসহায় মেকুৰীক খুব বেয়া অৱস্থাত দেখি তেওঁৰ বৰ বেয়া লাগে। ষ্টুৱাৰ্টে মেকুৰীটো নিজৰ লগত অফিচলৈ লৈ আহে। অফিচত মেকুৰীটো এৰি দিয়াত সি অফিচৰ কৰ্মচাৰীসকলৰ লগত খেলা-ধূলা কৰা আৰম্ভ কৰে। কেতিয়াবা যদি কাৰোবাৰ কোলাত উঠে, কেতিয়াবা আকৌ কম্পিউটাৰৰ সন্মুখত শুই থাকে। এইদৰে সি অফিচৰ কৰ্মচাৰী আৰু ষ্টুৱাৰ্টৰ সৈতে খেলি দিন কটায়। অফিচৰ কৰ্মচাৰীসকলেও মেকুৰীটোক যথেষ্ট মৰম কৰিবলৈ লয়, কিন্তু ষ্টুৱাৰ্টৰ পক্ষে মেকুৰীটো তেওঁৰ ঘৰলৈ লৈ যোৱাটো সম্ভৱ নাছিল। সেইবাবে অফিচ শেষ হোৱাৰ পাছত প্ৰয়োজনীয় খাদ্য দি মেকুৰীটো অফিচতে লগ কৰি ষ্টুৱাৰ্ট ঘৰলৈ গুচি যায়। পিছদিনা ৰাতিপুৱা অফিচলৈ আহি আকৌ আগৰ দৰে মেকুৰীটোৰ লগত খেলা-ধূলা কৰি ষ্টুৱাৰ্টে দিন পাৰ কৰিবলৈ লয়। মেকুৰীটোৱেও এই আৰামৰ জীৱন বেছ উপভোগ কৰিবলৈ ধৰে। হঠাৎ এদিন ৰাতিপুৱা অফিচলৈ আহি ষ্টুৱাৰ্ট বেছ অবাক হৈ পৰে। তেওঁ দেখিবলৈ পায় যে মেকুৰীটো অফিচৰ গ্লাছৰ দৰ্জাখনৰ কাষত শুই আছে আৰু তাৰ চাৰিওফালে ভালেমান টকা সিঁচৰতি হৈ পৰি আছে। তেওঁ ভাবে যে টকাবোৰ হয়তো তেওঁৰ অফিচৰে কোনো কৰ্মচাৰীৰ, কিন্তু পাছত যেতিয়া কৰ্মচাৰীসকলক সোধা হয় তেতিয়া সকলোৱে কয় যে এই টকাবোৰ তেওঁলোকৰ কাৰোৰে নহয়। ষ্টুৱাৰ্ট কিছু চিন্তিত হৈ পৰে, কাৰণ ইমানবোৰ টকা এনেদৰে পৰি থকাটো যথেষ্ট অস্বাভাৱিক কথা। কিন্তু ষ্টুৱাৰ্টে কোনো উত্তৰ বিচাৰি নাপায় সেই টকাবোৰ কাৰোবাৰ পকেটৰ পৰা পৰি যোৱা বুলি ভাবি সেইদিনালৈ কথাটো পাহৰি যায়। পিছদিনা ৰাতিপুৱাও তেওঁ সেই একেই দৃশ্যই দেখা পায়। মেকুৰীটো গ্লাছৰ দৰ্জাখনৰ ওচৰত বহি আছে আৰু তাৰ চাৰিওফালে অজস্ৰ টকা পৰি আছে, কিন্তু এইবাৰ টকাৰ পৰিমাণ আগৰ বাৰতকৈ কিছু বেছি আছিল। এই দৃশ্য দেখি এইবাৰ কিন্তু ষ্টুৱাৰ্টে বেছ ভয় খালে। ইমান টকা ক'ৰ পৰা আহিল তেওঁ একো বুজি পোৱা নাছিল। অফিচৰ সকলোকে সুধিলেও তেওঁলোকে কয় যে সেই টকা তেওঁলোক কাৰোৰে নহয়। ইয়াৰ পিছৰ পৰা প্ৰতিদিন ৰাতিপুৱা ষ্টুৱাৰ্ট অফিচলৈ আহি দেখে যে মেকুৰীটো গ্লাছৰ দৰ্জাখনৰ সন্মুখত শুই আছে আৰু তাৰ আশে-পাশে অসংখ্য টকা পৰি আছে। এনেদৰেই বহুদিন পাৰ হৈ যায়। অৱশেষত এই ৰহস্য উদ্ঘাটন কৰিবলৈ ষ্টুৱাৰ্টে তেওঁৰ অফিচত এটা CCTV কেমেৰা লগায়, যাতে গম পোৱা যায় যে আচলতে মেকুৰীটোৱে টকাবোৰ ক'ৰ পৰা আনে। পিছদিনা ৰাতিপুৱা অফিচলৈ আহি মেকুৰীটোৰ কাষত আকৌ টকা পৰি থকা দেখি ষ্টুৱাৰ্টে এইবাৰ তৎক্ষণাত CC কেমেৰাৰ ফুটেজ চেক কৰা আৰম্ভ কৰে। CC কেমেৰাৰ ফুটেজত ষ্টুৱাৰ্টে যি দেখা পায় সেয়া দেখি যিকোনো মানুহ হতবাক হৈ পৰিব। আচলতে অফিচ বন্ধ কৰাৰ পাছত ষ্টুৱাৰ্টে যেতিয়া মেকুৰীটো অফিচৰ ভিতৰত থৈ যায় তেতিয়া সি গ্লাছৰ দৰ্জাখনৰ সিফালে বহি বাটেৰে গৈ থকা মানুহবোৰৰ সৈতে খেলিবলৈ ধৰে। পথচাৰীসকলেও মেকুৰীটো দেখি তাৰ লগত খেলা আৰম্ভ কৰে। নিজৰ মানি বেগৰ পৰা পইচা উলিয়াই দৰ্জাৰ ফাকেৰে মেকুৰীটোলৈ আগবঢ়াই দিয়ে, যাতে মেকুৰীটোৱে তেওঁলোকৰ লগত খেলিবলৈ লয়। আৰু টকা ভিতৰলৈ সুমুৱাই দিয়াৰ লগে লগে মেকুৰীটোৱে চকুৰ পলকতে সেইবোৰ টানি লৈ যায় আৰু তাৰ পাছত খুব মৰম লগা চাৱনিৰে আকৌ তেওঁলোকৰ ফালে চাই থাকে। আৰু এই মৰম লগা চাৱনিত বিভোৰ হৈ মানুহে আকৌ টকা উলিয়াই মেকুৰীটোৰ লগত খেলিবলৈ ধৰে। যেতিয়াই তেওঁলোকে টকা উলিয়াই দিয়ে মেকুৰীটোৱে একে জাপে সেই টকা টানি লৈ আহে। আচলতে মানুহে খেলাৰ চলেৰে চাব বিচাৰিছিল যে তেওঁলোকে মেকুৰীটোৰ পৰা টকা টানি আনিব পাৰে নে নোৱাৰে, এটা খেল হিচাপে মাত্ৰ। কিন্তু মেকুৰীটো বেছ চতুৰ আছিল। ষ্টুৱাৰ্টে দেখে যে এই মেকুৰীটোৰ সৈতে খেলিবলৈ মাজে মাজে তেওঁৰ অফিচৰ সন্মুখত মানুহৰ লাইন লাগি যায়। এইবোৰ দেখি ষ্টুৱাৰ্টে কিছু ভয়ো খায়, কিন্তু এইবোৰৰ ওপৰত তেওঁ কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে, যাৰ ফলত সকলোবোৰ তেনেদৰেই চলি থাকিল। এইদৰে প্ৰতিদিনে মানুহবোৰ আহি মেকুৰীটোৰ লগত খেলি থাকে আৰু ৰাতিপুৱা ষ্টুৱাৰ্টে আহি সেই টকাবোৰ হিচাপ কৰি থৈ দিয়ে। এনেদৰেই চলি থাকিল। ষ্টুৱাৰ্ট আৰু অফিচৰ আন কৰ্মচাৰীসকলে ভাবিবলৈ আৰম্ভ কৰে যে এই টকাবোৰেৰে কি কৰা উচিত। পাছত সকলোৱে মিলি সিদ্ধান্ত লয় যে এই টকাবোৰ পথত থকা বিভিন্ন অসহায় প্ৰাণী আৰু মানুহৰ সাহায্যাৰ্থে ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও ষ্টুৱাৰ্টে এই মেকুৰীটোৰ কাহিনী বিভিন্ন ছ'চিয়েল মিডিয়াত পোষ্ট কৰি দিয়ে। পোষ্টটো ভাইৰেল হৈ পৰাৰ পাছত বিভিন্ন অনলাইন মাধ্যমেৰে মানুহে পইচা ডনেট কৰিবলৈ ধৰে। ইফালে অফিচৰ সন্মুখত ষ্টুৱাৰ্টে এখন পোষ্টাৰো আঁৰি দিয়ে। গোটেই ঘটনাটো ভাইৰেল হৈ পৰাৰ লগে লগে আৰু বেছি সংখ্যক মানুহ ষ্টুৱাৰ্টৰ অফিচৰ সন্মুখত জমা হ'বলৈ ধৰে আৰু নিজৰ পকেটৰ পৰা পইচা উলিয়াই মেকুৰীটোৰ লগত খেলিবলৈ লয়। $10, $20, $50, আনকি কিছুমানে $100ও দি দিয়ে। এইদৰে প্ৰতিদিন যিমান টকা গোট খায় সেই টকাৰে ষ্টুৱাৰ্টে ৰাস্তাত থকা বিভিন্ন অসহায় প্ৰাণী আৰু মানুহক সহায় কৰা আৰম্ভ কৰে। ইফালে অনলাইনত সকলোৱে মেকুৰীটোৰ নাম জানিব বিচাৰে, কিন্তু ষ্টুৱাৰ্টেতো তেতিয়াও মেকুৰীটোৰ কোনো নাম ৰখা নাছিল। পাছত তেওঁ বহুত চিন্তা কৰি মেকুৰীটোৰ নাম থয় কেশ্বনিপ। বৰ্তমান কেশ্বনিপৰ এই অদ্ভুত কিন্তু অসাধাৰণ কাৰ্যৰ বাবে বহুতো অসহায় প্ৰাণী আৰু মানুহে দুবেলা দুমুঠি খাব পাইছে। এতিয়াও ডাউনটাউনত ষ্টুৱাৰ্টৰ অফিচৰ সন্মুখত মানুহৰ লাইন লাগি যায় কেশ্বনিপৰ সৈতে এখন্তেক খেলাৰ বাবে। কেশ্বনিপেও খেলাৰ চলেৰে তেওঁলোকৰ পৰা পইচা আদায় কৰি লৈ আহে আৰু সেই টকাৰেই অসংখ্য প্ৰাণী আৰু মানুহ উপকৃত হৈ আহিছে।
হয়তো আমাৰ কাৰোৰে এনেকুৱা সোণৰ কণী পৰা হাঁহ নাই, কিন্তু সামৰ্থ্য বহুতৰে আছে। সেইবাবে আহকচোন আমাৰ যিসকলৰ সামৰ্থ্য আছে সেই সকলোৱে মিলি অসহায় প্ৰাণী আৰু মানুহৰ বাবে কিবা এটা কৰো। হয়তো প্ৰতিদান স্বৰূপে আপুনিও লাভ কৰিব পাৰে কেচনিপৰ দৰে এটি মেকুৰী বা আন কিবা। তেনেহলে বন্ধুসকল, ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।